গছ বাৰু লিলিমাই কৰিবৰ কাৰণে উপযুক্ত জংঘল হয়নে? জানো শিকা বাইদেউ, বগৰী গছৰ তলত লিলিমাই কৰিব পাৰি নে নোৱাৰি সেইটো আপুনিহে জানিব। আইতা আইতা, এই শিকা বাইদেউ বগৰী গছৰ তলত কেনেকে লিলিমাই কৰি আছিলে? ৰাতি তাৰমানে 2-2:30 বজাক লাগি অনাবাৰত হেডফোনডাল হুৰকে পেলাই কথাই কৈ থাকে। বাচান ধুবা যাব, আপোনাৰ মোবাইলটো এনেকে ল'ব, লৈ পেলাই বাচানি এই বাজনা। মোৰ ৱাইফটো ব্ৰিটিছ নহয়, মই ক'ত যাম? ডুবাই গ'লে মোক কোনে ৰাখিব? ফাল্টু বুলি ভাবে নেকি? বিশ্ব শৰ্মাক ইয়াত একদম ইয়াৰ পৰা লাঠ মাৰি BTCৰ পৰা খেদি দিয়ক। আজি অসমীয়াগিৰিৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ'ল আমাৰ চেল্ফ হেল্প গ্ৰুপৰ আই মাতৃসকল। কেনেকে অসমীয়া জাতি উঠিব লাগে আজিতো আমাৰ মহিলাসকলে দেখুৱাই আছে। হয়নে মামা? কিছুমানে আকৌ আপুনি দিয়া টকা লৈ বেলেগ মতালৈ পলাই গৈছে আৰু। একো নহয় দে মামা, এই পেট্ৰল ডিজেলবোৰ যে দাম বাঢ়িছে এইবোৰ আপোনাৰ চকুত পৰিছে চাগে। সেইবিলাকত আমাৰ চকু নাই। যদি মহিলাক আঁচনি মহিলাক আঁচনি দিব? বাইদেউ, এইবাৰ যে মামাই মহিলাক আঁচনি দিব, আপোনাক লাগে নে নাই? নালাগে, আমি নাখাওঁ। আঁচনি নালাগে? মামা এই বাইদেউহঁতক বোলে আঁচনি নালাগে। কোনোবাই নিজৰ মাকক আঁচনি দিলে সমালোচনা কৰিব নেকি? নাজানো নহয় মামা, মানুহে সমালোচনা কৰিব নে নাই সেই বাইদেউ গৰাকীক সুধিলেহে গম পাব বাইদেউ গৰাকীয়ে কি বা কয়। বাইদেউ, এই মামাই দিয়া আঁচনিকনো আপোনাক কেলে নালাগে? মামা, এই বাইদেউহঁতক আঁচনি নালাগে বুলি কৈছে, সেই বাদ দিয়ক সিহঁতক। কিন্তু ডাঙৰ ঘটনা এটা হৈছে নহয়। আপুনি যে সেইদিনা মিটিঙত যে আপোনাক বোৱাৰী এজনী এনেকে টেপা মাৰি ধৰি টপক টপক চুমা দিছিলে, তাৰ শাহু গম পাই এতিয়া কেনেকুৱা গালি পাৰিছে, সেইটো কথা আপুনি গম পায় নে নাই? নাজানো দেই। মামা, আপুনি গমেই নাপায়? মই থাকোতে কিয় চিন্তা কৰিছে আপুনি? মই ভিডিঅ' কৰি থৈছো নহয়, চাওক আকৌ ভিডিঅ'টো। মামা, এইটো কাৰণে আপুনি যাকে তাকে চুমা খাব দিব নালাগে। কেতিয়াবা আপোনাৰ কাৰণে বেলেগৰ ঘৰত জুই লাগিব। দিয়ক দিয়ক, মোৰনো কি আহে যায়, মই ভাল বুলিহে কৈছিলো। মামা, আপুনি কি কৈ থাকে, কি ভাবি থাকে, মই একো বুজিয়ে নাপাওঁ আপোনাৰ কথা। মোৰ কণ্ডিশ্যন দুটাই। কি কণ্ডিশ্যন দুটানো মামা? যে 18 বছৰত বাচ্চাক বিয়া নিদিব আৰু 2টাতকৈ বেছি বা 3টাতকৈ বেছি বাচ্চা জন্ম নিদিব। ইমান সৰু কণ্ডিশ্যন মানি ল'লে। পিছে মামা, আপুনি যি দুটা কণ্ডিশ্যনৰ কথা ক'লে, কেৰেলাতকে গোটেই দীঘল হ'ব যেন পাইছো। আকৌ মামা, এই শিখা শৰ্মা বাইদেউক চিনি পায় নে নাই আপুনি? শিখা শৰ্মা বাইদেউ এতিয়া বগৰী গছৰ তলত লিলিমাই কৰি আছে, চাওকচোন আপুনি। বগৰী গছৰ তলত মানুহে লিলিমাই কৰিব পাৰে নেকি? পাৰে। বগৰী গছ বাৰু লিলিমাই কৰিবৰ কাৰণে উপযুক্ত জংঘল হয়নে? হয় বাইদেউ। শিখা বাইদেউ, বাৰু আপুনি আজে বাজে কথাবোৰ বাদ দিয়কচোন। এই আচল ঘটনাটো কি হৈছিলে আপুনি অলপমান কওকচোন। মোৰ হাজবেণ্ডে তোলা ফটোখন, মোৰ হাজবেণ্ডৰ সন্মুখত কিশোৰৰ লগত কথা পাতি থকা ফটোখন মিয়া আৰু মুছলমান মানুহে আনি ফেচবুকত দি কৈছে বগৰী গছৰ তলত শিখা শৰ্মাৰ লিলিমাই। শিখা বাইদেউ ঠিক আছে, কিন্তু সেই ফটোখন কোনে তুলিছিলে? ফটো মোৰ হাজবেণ্ডে তোলা ফটো। আচ্ছা বাইদেউ, সেই ফটোখন যে আপোনালোকে ফেচবুকত আপলোড কৰিলে, কিন্তু সঁচাকৈ আপোনালোকে বগৰী তলত লিলিমাই কৰা নাইতো? বগৰী গছৰ তলত মানুহে লিলিমাই কৰিব পাৰে? নহয় বাইদেউ, এই বগৰী গছৰ তলত কুকুৰ, মেকুৰী, গৰু, ছাগলী লিলিমাই কৰাহে জেগা। গছ বাৰু লিলিমাই কৰিবৰ কাৰণে উপযুক্ত জংঘল হয়নে?
জানো শিকা বাইদেউ বগৰী গছৰ তলত লিলিমাই কৰিব পাৰি নে নোৱাৰি এইটো আপুনিহে জানিব। অ' আইতা আইতা এই শিকা বাইদেউ বগৰী গছৰ তলত কেনেকে লিলিমাই কৰি আছিলে? ৰাতি তাৰমানে 2-2:30 বজাক লাগি অনাবাৰত হেডফোনডাল হুৰকে পেলাই কথাই কৈ থাকে। বাচান ধুবা যাব আপোনাৰ মোবাইলটো এনেকে ল'ব, লৈ পেলাই এই বাচানি এই বাজনা মামা আপুনি মানুহজন বহুত ভাল। তথাপিও আপুনি মানুহজন বহুত দুষ্ট হয়নে? মামা মই কোৱা নাই নহয়, এই নিতুমণি বাইদেৱে কৈ আছে। জানো নহয় মামা, মই কোৱা নাই নহয়, চাওকচোন এই ভিডিঅ'টো। যি মূলা বাহে তাৰ দুপাততে চিন বুলি অসমীয়াত এষাৰ কথা আছে। আপুনি যে মানুহজন বহুত ভাল হৈও আপুনি যে মানুহজন মহা দুষ্ট, আপুনি যে মানুহজন অসৎ, আপুনি যে মানুহজন সাংঘাতিক ষড়যন্ত্ৰকাৰী, তাৰ প্ৰমাণ আপুনি ছাত্ৰ অৱস্থাতেই দিছে। তাৰ কাৰণে আপোনাক চেলুট জনাইছো। মা এই দুষ্ট মানুহকো চেলুট জনোৱা এইবাৰ মই প্ৰথম দেখিছো দেই। মাৰি ঠেং ভাঙি দিম। এই অখিল দা আপুনি ইলেকশ্যন জিকি যোৱাৰ পিছত বিজেপিয়ে জিকাৰ পিছৰ পৰাই আপোনাক মাতিলে আপুনি খঙে কৰি থাকে। আপুনি ধৰ্মীয় কথা কিবা জানে নেকি? কথা নাজানো। মুখ্যমন্ত্ৰীক আমি বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাক আমি হিন্দু মুছলমানৰ ঠিকাটো দি দিছো। মামা অখিল দাই কৈছে বোলে আপোনালোকক ঠিকা দি থৈছে, কথাটো হয় নি? পিছে মামা আপুনি এই ডুবাইলৈ পলাই যাওঁকে আছে বোলে? মই মুখ্যমন্ত্ৰীৰ শপত ল'ম নে ডুবাইত পলাই যাম? মোৰ বেয়া দিন অহা নাই। ক'ব নোৱাৰি নহয় মামা, বেয়া দিন আহিবও পাৰে। আকৌ বোলে আপোনাৰ অলপো সম্পত্তি নাই বোলে। কিমান সাহস! আপুনি ক'লে কি হ'ব? আকৌ আপোনাৰ ৱাইফজনী আকৌ ব্ৰিটিছৰ হয় নহয়। মোৰ ৱাইফটো ব্ৰিটিছ নহয়, মই ক'ত যাম? ডুবাই গ'লে মোক কোনে ৰাখিব? ফাল্টু বুলি ভাবে নেকি? হিমন্ত বিশ্ব শৰ্মাক ইয়াত একদম ইয়াৰ পৰা লাঠ মাৰি ব্ৰিটিছৰ পৰা খেদি দিয়ক।